আজি আমি যিটো টপিকৰ বিষয়ে আলোচনা কৰিম সেইটো আচলতে দৈনন্দিন জীৱনত আমি সন্মুখীন হওঁ। আচলতে আমাৰ ইস্কনৰ যিবোৰ আমি ভক্ত আছোঁ, ভগৱান কৃষ্ণৰ ভক্ত, জগন্নাথৰ ভক্ত, আমি সদায় যিবোৰ আমি খাদ্য ৰাতিপুৱা বনাওঁ বা ৰাতি বনাওঁ, সেইবোৰ আমি সদায় ভগৱানৰ ওচৰত ভোগ লগাওঁ, তাৰপিছত আমি প্ৰসাদ হিচাপে গ্ৰহণ কৰোঁ। কিন্তু যেতিয়া বাহিৰা নৰ্মেল মানুহে আহি কিনে আমাৰ এইটো দেখা পায়, জনজাগতিক মানুহে যেতিয়া আমাক এনেকৈ দেখা পায় ভগৱানৰ ওচৰত ভোগ লগোৱা, তেতিয়া আমাক কুৱেশ্যন কৰে, বিভিন্ন ধৰণৰ কিছুমান কুৱেশ্যন কৰে, যেনেকৈ আমি এইটো কি কৰি আছোঁ। তেওঁলোকে তেনেকুৱা নকৰে, তেওঁলোকে ডাইৰেক্ট ভাত বনাই আৰু নিজে খাই দিয়ে। আমি কি কৰোঁ, ভোগ লগোৱা দেখা পাই কিনে আমাক বহুত সোধে যে আমি কিয় এনেকৈ, ভগৱানে খাই জানো, ভগৱানক কিয় দি আছোঁ, ভগৱানক চব কি দিব লাগে, তেওঁতো চব আছে, এনেকুৱা বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে। এতিয়া তেওঁলোকে সোধে এনেকুৱা ক'ত লিখা আছে, তেতিয়া আচলতে এইটো আছে আমাৰ ভাগৱত গীতাৰ কৰ্মযোগৰ 13 নম্বৰ শ্লোকত। এই শ্লোকটোত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে যজ্ঞশিষ্টাসি নাসন্তো মুচ্যন্তে সৰ্ব কিল বিষয়া ভুঞ্জতে অঘম পাপায়ে পচ্যন্তে আত্মকাৰণাৎ। এতিয়া এই শ্লোকটোত ভগৱান কৃষ্ণই কৈছে যে দ্য ডিভোটিজ অফ দ্য লৰ্ড আৰ ৰিলিজড ফ্ৰম অল কাইণ্ডছ অফ চিনছ বিকজ দে ইট ফুড হুইচ ইজ অফাৰ্ড ফাৰ্ষ্ট ফৰ চেক্ৰিফাইচ। আদাৰ্ছ হু প্ৰিপেয়াৰ ফুড ফৰ পাৰ্চনেল চেন্স এনজয়মেণ্ট ভেৰিলি ইট অনলি চিন। ইয়াতে ভগৱান কৃষ্ণই কৈছে যে যিসকল মোৰ ভক্ত, তেওঁলোকে সদায় যি খায় মোক অৰ্পণ কৰি কেনেহে খায়, আৰু যিবিলাক মোৰ ভক্ত নহয়, নৰ্মেল বাকী জনজাগতিক মানুহবোৰ, তেওঁলোকে কি কৰে, নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে খাই আছে। তেওঁলোকে ভগৱানক ভোগ নিদিয়ে, তেওঁলোকে ভগৱানৰ ওচৰত কৃতজ্ঞতা অৰ্পণ নকৰে, জাষ্ট বনাই আৰু নিজে খাই দিয়ে। এতিয়া কৈছে যে যোনবোৰে সেনেকৈ খায় সিহঁতে অকল পাপ খাই আছে বুলি কৈছে। যোনে ভগৱানৰ কৃতজ্ঞতা অৰ্পণ নকৰাকৈ খায় তেওঁলোকে অকল পাপ খাই আছে বুলি কৈছে। আৰু এইটোৰ একদম মই চিম্পলকৈ আপোনালোকক এটা উদাহৰণৰ সৈতে বুজাই দিম যে চাব, আপুনি ধৰ মোৰ ঘৰৰ কাষত এজন মানুহ আছে, এতিয়া মানুহ ঘৰে তেওঁ অলপ মাটি আছে, মাটিখিনি ধুনীয়াকৈ অলপ খেতি কৰিছে শাক পাচলি। তাৰপিছত মই কি কৰিলোঁ, শাক পাচলি হ'ল ধুনীয়াকৈ, তেওঁৰ বেঙেনা হ'ল, আলু হ'ল, তাৰপিছত মই মনে মনে তেওঁ ৰাতি শুই থাকোঁতে মনে মনে যাই মই চুৰ কৰি কিনে লৈ আহিলোঁ। চুৰ কৰি আনি কিনে মইতো খাই দিলোঁ। এতিয়া এইটো মই কি কাম কৰিলোঁ আপুনি কওক, মইতো চুৰ কৰিলোঁ ন। তেনেকৈ আমি যদি ভগৱানক কৃতজ্ঞতা অৰ্পণ নকৰাকৈ খাওঁ, তেতিয়া সেইটো এক প্ৰকাৰৰ চুৰ কৰা হৈছে। কাৰণ আপুনি চাব যে আমি যিবিলাক খাই আছোঁ, ধৰ আমি মেক্সিমামটো আমি কি খাওঁ, ভাত দালি ভাজি, এইবিলাকতো ডাইৰেক্ট খেতিৰ পৰা আহি আছে। আৰু তাৰ বাহিৰে ছেকেণ্ডাৰী আইটেম আমি কি খাওঁ, যেনেকৈ ইণ্ডাষ্ট্ৰিৰ পৰা প্ৰচেছিং হৈ অহা পেকেটিং বস্তুবিলাক। এতিয়া সেইবিলাকো কিন্তু খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। খেতিৰ পৰা যিটো প্ৰাইমেৰী প্ৰডাক্ট হয় সেইটোৱে প্ৰচেছিং কৰি কিনে ইণ্ডাষ্ট্ৰীবিলাকে ছেকেণ্ডাৰী প্ৰডাক্ট হিচাপে উৎপন্ন কৰে। এতিয়া এই খেতিৰ যিবিলাক আছে, চিৰিয়েলছ, গ্ৰেইনছ, পালচেছ, এইবিলাক কেনেকৈ হয়, এইবিলাক হয় সূৰ্যৰ পোহৰ আৰু বৰষুণৰ কাৰণে। ই নিৰ্ভৰ কৰে সূৰ্যৰ পোহৰ আৰু বৰষুণৰ ওপৰত, ইন্দ্ৰদেৱ, সূৰ্যদেৱ, এওঁলোকৰ ওপৰত। আৰু এই ডেমিগডছবোৰ যিবোৰ আছে, ইন্দ্ৰদেৱ, সূৰ্যদেৱ, চন্দ্ৰদেৱ, এওঁলোক ভগৱান কৃষ্ণৰ আণ্ডাৰত কাম কৰি কিনে এইবোৰ কৰি আছে। অৰ্থাৎ যি হৈ আছে আমাৰ সংসাৰখনত সমগ্ৰ বস্তু ভগৱান কৃষ্ণই কণ্ট্ৰল কৰি আছে। তেওঁৱে গোটেই তেওঁৰ আণ্ডাৰতে চব চলি আছে। গতিকে এই আমি যে খাই আছোঁ এইবিলাক ভগৱানৰে সৃষ্টি হয়। গতিকে আমি যদি সেই এক্সাম্পলটোৰ নিচিনাকৈ আমি যদি ভগৱানক কৃতজ্ঞতা অৰ্পণ নকৰাকৈ খাই দিওঁ বস্তুটো, তেতিয়াহ'লে আমিতো চুৰ কৰাই হ'ল ন। সেইকাৰণে ভগৱানে কৈছে যে মোৰ ভক্তই সদায় মোৰ ওচৰত বস্তুটো অফাৰ কৰি কেনেহে সেইটো গ্ৰহণ কৰে প্ৰসাদ হিচাপে। আৰু যিবোৰে এনেকুৱা নকৰে, যিবোৰ মানুহে অকল জাষ্ট বনাই কেনে নিজে খাই দিয়ে, তেওঁলোকে কি কৰিছে, নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে কৰি আছে, চেন্স গ্ৰেটিফিকেশ্যনৰ কাৰণে তেওঁলোকে কৰি আছে। আৰু এইটোৱে হৈছে ভক্ত আৰু অভক্তৰ মাজৰ পাৰ্থক্য। সেইকাৰণে আমি বুজিব লাগে যে আমি সদায় ভগৱানৰ ওচৰত অফাৰ কৰি কেনে সেইটো আমি প্ৰসাদ হিচাপে গ্ৰহণ কৰিব লাগে। ইয়াৰ পৰা আমাৰ যে গ্ৰেটিটিউড এটা, যে তেওঁ আমাক ইমানবোৰ দিছে, তেওঁৰ কাৰণে আমি খাই আছোঁ, এই কৃতজ্ঞতাটো অৰ্পণ কৰাটো আমাৰ এটা কৰ্তব্য হয়। এইখিনি আজি এই শ্লোকটোৰ পৰা আমি বুজি পাইছোঁ। ঠিক আছে, হৰে কৃষ্ণ।